নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰ যাতে সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰপূৰ হৈ পৰে তাৰে কামনা কৰিলোঁ। বেবী হেপী নিউ ইয়েৰ কোৱা। আজি আমাৰ কাৰণে এটা বিশেষ দিন, কিয়নো বেবী কৈ দিয়া আজি কি দাদাৰ বাৰ্থডে। আজিৰ দিনটোতে 2016 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 1 জানুৱাৰীতে আমাৰ দাদাৰ জন্ম হৈছিলে, মানে আমাৰ বেটাৰ জন্ম হৈছিলে। আৰু সেইকাৰণে আমি ঘৰত এটা সৰু সুৰা আয়োজন কৰিছোঁ। প্ৰত্যেক বছৰে কৰা হয়, ঠিক এই বছৰো আমি এটা সৰু সুৰা আয়োজন কৰিছোঁ। এতিয়া সকলো ব্যস্ত হৈ আছে, ময়ো ৰেডি হৈ লওঁ, তাৰপিছত যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইখিনি স্মৃতি হিচাপে ৰাখি থৈ দিম, কাৰণ সিও ডাঙৰ হ'লে এয়া চাব পাৰিব ভিডিঅ', সি কেনেকুৱা আছিলে, বেবী কেনেকুৱা আছিলে, হয়নে নহয়? গতিকে চাই থাকক আপোনালোকে। ৰাতিপুৱাই ভকত কেইজনমান মাতি নাম এভাগ গোৱালোঁ যাতে তাৰ বছৰটো ভালে যায়। তাৰপিছত বাপেক পুতেকে বেলুন ফুলোৱাত লাগিল আৰু এইফালে মই পূৰা চব্জি কটাত লাগি আছোঁ। এখেতে মাংস বনাই আছে, হাঁহৰ মাংস। সকলোবোৰ ভিডিঅ' কৰাটো মোৰ বাবে সম্ভৱ নহ'ল, সেয়েহে যিখিনি মনত পৰিছিল সেইখিনিকে কৰিলোঁ। ভিডিঅ'টো আপলোড কৰাতে বহুত দিন হ'ব, কাৰণ এইকেইদিন ব্যস্তই থাকিব লাগিব। হয়তো ভিডিঅ'টো 4-5 তাৰিখ মানেহে মই আপলোড কৰিব পাৰিম চাগে। এখন পিছে অৰেঞ্জ কালাৰ, আৰু এটা আছে এইটো মই এইটো কাটিব, এইটো দুটাই কাটিম, এইটো দুটাই কাটিম। দুইটাই কাটিবা ন? এইটো নিউ ইয়াৰ্ছৰ দেই, আমাৰ বেবীয়ে কাটিব নিউ ইয়াৰ্ছৰ কেক। এই চিনচেঙে হেৰি ল'ৰা মানুহে কাটে। বেবী কি ধুনীয়া বাটাৰফ্লাই থকা, বাবা সেইটো পিংক, এইটো হেপী নিউ ইয়াৰ্ছ। বেবীটো এইফালে থওঁ, তাৰপিছত দাদাৰ কেইটা এইফালে থওঁ ন। ৰ'বা ৰ'বা ৰ'বা, এইটো লোৱাচোন। এইটো একদম ভাৰ্চুৱেল কাটিম কি? একদম ভাৰ্চুৱেল কাটিম। এইটো ফাৰ্ষ্টত কাটিবা, তাৰপা এইটো, তাৰপা বেবীটো, ৰাইট? এই ল'ৰা ছোৱালীবোৰ এইফালে আহিব নহয়। Okay. ৰ'বা 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 ৰ'বা, ৰ'বা এইখন পেহী আনা। অ'কে, এইটো ইয়াৰ, তাৰপিছত এইটো ইয়াৰ, এইটো ইয়াত দিওঁ, মাজত নালাগে ইয়াত দিওঁ। কেকটো ধুনীয়াকৈ ফটো একপি উঠোৱাকচোন, এই গোটেইকেইটা। হেৰি কৰিম আৰু হেপী বাৰ্থডে টু বগাও। গোটেইকেইটা বেবী নালাগে ন কেণ্ডেল, হয় না নহয়? তুমি সেইটো কাটিবা, তোমাৰটো কি ধুনীয়া পিংকি পিংকি।
Kira mak mami itu. 7 8 Mami itu marah mak. মাহঁতৰ মান ল'ৰা ছোৱালী কেইটামান এইফালে আহিব লাগিছিলে Jauh hebat jauh. ৰবা দে বেবী চাইড দি দিয়াচোন ৰবা Dah. এইফালে আহা এইফালে থিয় হ'বা Gua dah. আৰু এটা আহিব পাৰিবা আমাৰ বেবীকে Maaf dengan mami itu. এইটো কাটি দি দিবা দেই দাদাই কাটি ল'ব তাৰপৰা কাটিবা দেই এয়া টুপি পিন্ধিবানে পিন্ধা আৰু এইকেইটা কি হ'ল টুপিকেইটা আমাৰ বিচনাত আছে নেকি লৈ আহাচোন আমাৰ বিচনাত আছে নেকি অকমান খায়ে তাই খাবা তেতিয়া কাটি Kalau kau pisah di biro, pisah tahun kau ini. Jadi happy birthday kamu. যেতিয়া কেকটো কাটিবা তেতিয়া সৰু ল'ৰাটোৱে পিন্ধক ন কোনে ই পিন্ধিবা নহয় ইয়াৰ মন গৈ আছে মামী আহিলে চবকে ফটো একপি মাৰক এইফালে আহা ফটো উঠিবলৈ এইফালে দেই মামী আহক হেৰি কি কেক কৰাৰ পিছত উঠিম চবে ন তুমি ফাৰ্ষ্ট তাই ফাৰ্ষ্টত কাটিব বোলে বেবী কাটা Baby itu happy new year. Itu kayak gitu. সেইটোতো লগাই দিওঁ দেই এতিয়া ইহঁতক শিকাই থ'ব লাগিছিলে বেবীয়ে কাটিলে হেপী নিউ ইয়েৰ বুলি ক'বলৈ সি কাটিলে হেপী বাৰ্থডে বুলি ক'বলৈ দিয়ে লগাই দিয়া এইটো খুৱাই লোৱা কিবা এটা ভাবিবা Coba kau happy birthday. এইটো কাটা খুৱাই পেলাই এইটো তোমাৰ এইটো তুমি খুৱাই দিয়া তুমি সেইটো তুমিও কাটা বেবীয়ে ধৰা দাদাৰ লগত ধৰা নো এই লগত ধৰা এইটো নাই নেকি লগাব পৰা আছে গোৱা এই গা হেপী বাৰ্থডে টু ইউ কোনো নেগাইছে আকৌ ল'ৰা কাৰণে গাব লাগে এতিয়া আনা পাপাক অকণ খোৱা এইটো পানী দেই ইহঁতক খোৱা এইটো কাটিবা আকৌ Dia, coba kayak kau kali kan dia. তাইক ধৰি দিয়া হেপী নিউ ইয়াৰ এবাৰ ওলাইছে দাদাক খুৱাই দিয়া পতাইয়ে খুৱাই দিলে Coba, Tahu? তাইক খুৱাব Oh, ini kau aja. Kau kan hitam dia. ইয়াৰ পৰা কাটা ভাত পানী খোৱাৰ পিছত সি সকলোকে ৰিটাৰ্ণ গিফ্ট দিলে ভাত পানী খোৱাৰ ভিডিঅ' কৰাই নহ'ল কাৰণ ইফালে আৰু আলহী আহি আছিলে
ল'ৰা ছোৱালীখিনি যোৱাৰ পিছত আৰু বাৰ্থডে আলহী বুলি? আহিছিল, কিন্তু সেইবোৰ ভিডিঅ' কৰা নহ'লে। চব ভাল মানুহ হ'বলৈ আশীৰ্বাদ আপোনালোকে দিয়া। চাই আছে যদি আমাৰ বেটাক আশীৰ্বাদ কৰিব, যাতে সি এজন ভাল মানুহ হ'ব পাৰে চবে আৰু আশীৰ্বাদ দিবা সুস্থ দেই। সবল হৈ জীয়াই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিছে লাইক এটা মাৰি দিব। চবকে